নমস্কাৰ অন্তৰতমৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শিৱসাগৰবাসীৰ অতি সুপৰিচিত তথা অসমৰে সুপৰিচিত শৃংখল চলিহা। শৃংখলৰ ক্ষেত্ৰত এটা কথাই ক'ব খোজোঁ, শৃংখলক কোনোবাই ভাল পাব পাৰে, কোনোবাই হয়তো বেয়া পাব পাৰে, কিন্তু উপেক্ষা কোনেও কৰিব নোৱাৰে। আহকচোন আজি আমি সেইজন শৃংখল চলিহাৰ লগত কথা পাতোঁ। শৃংখল, আমাৰ অন্তৰতমৰ অনুষ্ঠানলৈ তোমাক উষ্ম আদৰণি জনাইছোঁ। ধন্যবাদ, বহুত ধন্যবাদ। এতিয়া মই প্ৰথমেই আৰম্ভ কৰিব খুজিছোঁ কিছুমান সৰু সৰু কথাৰে। মই প্ৰথমটো কথা সুধোঁ, শৃংখল চলিহাই নিজকে কি বুলি ডেছক্ৰাইব কৰিব? আমি বীৰ লাচিত সেনা সৈনিক হিচাপে আমি খিলঞ্জীয়া মানুহৰ এজন সাধাৰণ সৈনিক হিচাপে আমি ভাবোঁ, আৰু অসমত খিলঞ্জীয়া মানুহৰ আধিপত্য থকাটো, ৰাজনৈতিকভাৱে আধিপত্য থকাটো আমি বিচাৰোঁ, ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিকভাৱে আমি আধিপত্য থকাটো বিচাৰোঁ। এতিয়া যে কথা হ'ল বীৰ লাচিত সেনাক বাদ দিও শৃংখল এটা বেলেগ এটা সত্তা নহয় নেকি? মানে বীৰ লাচিত সেনাই শৃংখলৰ একমাত্ৰ পৰিচয়টো নিশ্চয়কৈ নহয়। বীৰ লাচিত সেনাক বাদ দি শৃংখলৰ আনটো পৰিচয় কি? মোৰ আনটো পৰিচয় স্পৰ্টছমেন। বীৰ লাচিত সেনাক যদি বাদ দিওঁ মোৰ আনটো পৰিচয় স্পৰ্টছমেন। মই ক্ৰিকেট খেলোঁ, আৰু এইবাৰ মোক খেলিব কৈ আছে আমাৰ এতিয়া ইণ্টাৰ ক্লাব হ'ব অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত। তেতিয়া মই জংগমৰ হৈ খেলোঁ, মোক এতিয়াও খেলিব কৈ আছে, কিন্তু মই এদিনহে প্ৰেক্টিছ যাব পাৰিছোঁ। কিন্তু এইকেইদিন ইমানে বিজু চিডুল মই যাবই পৰা নাই। যদি 10 দিনমান প্ৰেক্টিছ কৰিব পাৰোঁ নিশ্চয়কৈ খেলিম। আচ্ছা, বঢ়িয়া। তেতিয়াহ'লে আমি মানে সংগ্ৰামী শৃংখলক এইবাৰ খেলপথাৰতো দেখিবলৈ পাম। মই খেলপথাৰত খেলোৱেই। মই শিৱসাগৰ জিলাক কেইবাবাৰো ৰিপ্ৰেজেণ্ট কৰিছোঁ, কিন্তু এতিয়া মই ডিষ্ট্ৰিক্ট ৰিপ্ৰেজেণ্ট নাই কৰা বহু বছৰ, আৰু এতিয়া নকৰোঁ, আমাৰ বয়সো হ'ল। এতিয়া নতুন ল'ৰাখিনি ওলাই আহিছে, কিন্তু আমি ক্লাব মেচবোৰ খেলোঁ। ক্লাব মেচবোৰ অসমৰ বিভিন্ন প্ৰান্তত হয়, তেতিয়া আমি খেলোঁ। আচ্ছা, শৃংখলে যে মানে এই বিভিন্ন সময়ত শৃংখলৰ লগত যোনবিলাক ঘটনা পৰিঘটনা হৈ থাকে, এই ঘটনা পৰিঘটনাবিলাকে শৃংখলক ক'ৰবাত ভাঙি পেলায় নেকি কেতিয়াবা? ভাঙি নেপেলায়, কাৰণ আমি যিখন পথাৰত ভৰি দিছোঁ সেইখন অলপ জটিল পথাৰ, আৰু তাত সংগ্ৰাম থাকিব। সংগ্ৰাম ত্যাগ অবিহনে সংগ্ৰাম নহয়, সেইটো স্পষ্ট কথা। সংগ্ৰামত ত্যাগ লাগিব, আৰু আমি ত্যাগ কৰিবলৈ আমি সাজু আছোঁ, কৰি আছোঁ। অসমৰ জনগণে দেখি আছে, আৰু অনাগত দিনতো অসমৰ জনগণে আশীৰ্বাদ কৰিব, আৰু অসমৰ জনগণৰ আশীৰ্বাদে আমাৰ কাৰণে সৰ্বোচ্চ। মানসিকভাৱে তাৰমানে শৃংখলে ভাবি লৈছে যে এনেকুৱা ধৰণৰ ঘটনা শৃংখলৰ লগত হয়তো হ'বও পাৰে, পিছলৈও ৰিপিট হ'ব পাৰে। নিশ্চয়কৈ হোৱাৰ সম্ভাৱনা বহুত। আৰু মই CID লকআপত 6 ফুট বাই 6 ফুট ৰুমত 12 দিন আছোঁ। তেতিয়াও মেণ্টেলি বহুত টৰ্চাৰ কৰিছে। কিন্তু কথাটো হৈছে যে যেতিয়া আমি জাতি ৰক্ষাৰ এখন যুদ্ধত নামো, তাত শত্ৰুপক্ষৰ পৰাতো ভাল ব্যৱহাৰ আশা কৰিব নোৱাৰি, শত্ৰুপক্ষৰ পৰা বেয়া ব্যৱহাৰে আশা কৰিব লাগিব। আৰু সেইটোৱে নিয়ম, সেইটোৱে পৃথিৱীত যুগ যুগান্তৰ পৰা চলি আছে, আপুনি যদি ইতিহাস চায়, আৰু সেইটোৱে কথা। কিন্তু ক'ৰবাত এনেকুৱা হৈছে নেকি, মানে দেখা গৈছে নেকি যে শত্ৰুৱে মানে নিজৰ ষ্টেণ্ডাৰ্ডটো ক'ৰবাত একদম তললৈ নমাই দিয়া দেখা গৈছে নেকি? নিশ্চয়কৈ। এতিয়া কিছুমান হেৰি থাকে, যুদ্ধত কিছুমান নিয়ম থাকে, কিন্তু বিজেপিয়ে বৰ্তমান সময়ত যিখন অসমত বিশেষকৈ যিখন মানে বিৰোধী পক্ষৰ লগত যুদ্ধ কৰিছে, এখন বৰ নিকৃষ্ট যুদ্ধ। সেইদিনা থানাৰ পৰা এজন পুলিচ বিষয়াই মোৰ মালে ফোন কৰিছে। মালে ফোন কৰি পেলাই কৈছে যে এইটো আপুনি শৃংখল চলিহা মাতৃ নেকি? হয়। মায়ে কৈছে হয়, মাতৃ হয়। তাৰপিছতে পুলিচ বিষয়াজনে সুধিছে আপুনি কোনে কৈছে? তেতিয়া লগে লগে মই শিৱসাগৰ থানাৰ পৰা কৈছোঁ বুলি কৈ ফোনটো কাটি দিছে। আমাৰ এতিয়া বীৰ লাচিত সেনা সৈনিকবিলাকৰ ঘৰত, মোৰ ঘৰত সেইদিনা পুলিচে আহি পেলাই GPS কিবা এটা নহয়, GPS এইটো কি কয়, মোবাইলত এটা এপ আছে, মই তেতিয়া শুনিবলৈহে পাইছোঁ। সেই এপটোত তাৰপৰা ফটো মাৰিছে আমাৰ ঘৰবোৰ, তাৰপৰা ঘৰবোৰ ফটো মাৰিছে। ফটো মাৰি মানে এটা ইলেকশ্যন পাইছে, ইলেকশ্যনৰ আগে আগে আমাক হাৰাশাস্তি কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেনেকুৱা ধৰণৰ কথা। আৰু আচ্ছা, এইটোতো মানে এনেকুৱা, এতিয়া ধৰি লওক কথাটো হৈছে কি, ইয়াৰ পৰা বাচিম বুলিতো তেনেকুৱা কোনো সেয়া নাই। বাচিবলৈ হ'লে আত্মসমৰ্পণ কৰিব লাগিব, আৰু আমি আত্মসমৰ্পণ নকৰোঁ, কথাটো সেনেকুৱা। আৰু এতিয়া মই শৃংখলক এটা কথা সুধিব বিচাৰোঁ, আজিৰ তাৰিখত মানে অসমৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো কি? অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বানটো হৈছে আমাৰ ভূমিৰ অধিকাৰ নাই, আমাৰ ৰাজনৈতিক অধিকাৰ নাই, আমাৰ আজিলৈকে জনজাতিকৰণ নিদিলে, আৰু আমাৰ ইনাৰনেল পাৰ্মিট নাই। আমাৰ যদি ভূমি অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰটো দিয়ে, আমি যুগ যুগান্তৰলৈ আমি অসমত আৰু 200 বছৰলৈ অসমত ছেফ হৈ থাকিম। কিন্তু আমাৰ মাটিৰ অধিকাৰটো নাই, আৰু সেইকাৰণে আজি অশোক সিংঘালৰ নিচিনা ৰাজস্থানৰ পৰা অহা মানুহ এজন অসমত মন্ত্ৰী হ'ব পাৰিছে, কিন্তু অসমৰ মানুহ এজন গৈ ৰাজস্থানত মন্ত্ৰী হ'ব নোৱাৰে।
কিন্তু ভূমি আইনখন সংশোধনৰ ক্ষেত্ৰত মানে বিৰোধীসকলেও ইমান যেন মানে অকণ ক'ৰবাত নিশ্চুপ হৈ থকা একদম বিৰোধী ভূমিকা খুব দুৰ্বল বিৰোধী ভূমিকা দুৰ্বল এইটো আমি অকল দল সংগঠনখিনিয়ে কৈ আছোঁ যে ভূমি অধিকাৰ আমাক লাগে কিন্তু এই ক্ষেত্ৰত সদনত কোনো মাত নমতাৰ বাবে আজি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই হয় 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 চৰকাৰী পক্ষত মানে কি চৰকাৰেতো ধৰি লওক নিজৰ হিচাপতে ৰোলটো বনাবলৈ চাব কিন্তু বিৰোধী পক্ষই এইটো ক্ষেত্ৰত কি কৰিছে সেইটো এটা ক'ৰবাত কথা আহি পৰে ন আচলতে আমি চাব লাগিব চৰকাৰখন কাৰ চৰকাৰখনত বিৰোধীয়ে হওক শাসক পক্ষতে হওক যিমান মানুহ বহি আছে সেই মানুহখিনিত প্ৰায় 85 to 90 মেম্বাৰ্ছ অফ MLA তেওঁলোক হেৰি হয় খিলঞ্জীয়া হয় ইয়াৰ ভূমিপুত্ৰ তেওঁলোকে সকলোৱে মিলি বিলখন পাছ কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা থাকিব নালাগিছিলে আমি সেইটোকে কৈ আছোঁ ইয়াৰ সৰ্বানন্দ সোণোৱালৰ দিনতো হ'ব পাৰিলেহেঁতেন এটা হিমন্ত বিশ্ব শৰ্মাৰ দিনতো হ'ব পাৰিলেহেঁতেন বাকী কোনে চৰকাৰ বনায় কোনে নবনায়তো ডাঙৰ কথা নহয় কিন্তু ৰাজনৈতিক আৰু ভূমি অধিকাৰটো আমাৰ খিলঞ্জীয়া মানুহখিনিক দিব লাগিছিল কাৰণ আপুনি আজি উত্তৰ গুৱাহাটীৰ ফালে যাব নোৱাৰে আপুনি তিনচুকীয়া ফালে যাব নোৱাৰে চব মাটি বহিৰাগত মানুহে কিনি শেষ আমাৰ মানুহ ভাড়াঘৰত থাকিবলগীয়া অৱস্থা হৈছে এতিয়া লাহে লাহে পথাৰবোৰ দখল কৰিব লৈছে মধ্য অসমতো একেটাই আপুনি নামনি অসমত যাওক তাত সন্দেহযুক্ত বাংলাদেশীয়ে মাটি দখল কৰিছে ঘৰ দখল কৰিছে আপুনি ডিমা হাছাও যাওক সকলোতে মাটি আগ্ৰাসনটো চলিছে এতিয়া মানে সেই ক্ষেত্ৰত বীৰ লাচিত খানাই যুঁজি আছে আমি চেষ্টা কৰি আছোঁ আৰু কথাটো হৈছে আমি আমাৰ ৰাজনৈতিক অধিকাৰ নাই সেইটো কাম সদনত কৰিব পাৰিব আমি ৰাজপথত চিঞৰা কাম আমি চিঞৰিছোঁ আৰু এতিয়া চৰকাৰ যদি আৰু কলা হৈ আছে তাতো আমাৰ ক'বলগীয়া একো নাই সেইখিনিতে আচলতে কথাটো আহি পৰে ৰাজনৈতিক অধিকাৰ নথকাৰ কাৰণে আজি ধৰি লওক আপোনালোকৰ আন্দোলনটো ৰাজপথত হৈছে কিন্তু যদিহে আপোনালোকে ৰাজনৈতিকভাৱে নিৰ্বাচিত হোৱাৰ মানে সুযোগ পালেহেঁতেন তেতিয়াহ'লে নিশ্চয় আপোনালোকে সেইখিনি কথা উত্থাপন কৰিব পাৰিলেহেঁতেন কেতিয়াও নাভাবেনে ৰাজনৈতিকভাৱে নিৰ্বাচিত হোৱাৰ কথা নহয় এতিয়া জগীয়া আগৰ আমি অখিল গগৈক জিকাই পঠিয়াইছোঁ অখিল গগৈ তাত কোৱা নাই যে সদনত এদিনো যে আমাক ভূমিৰ অধিকাৰ লাগে আমাক ৰাজনৈতিক অধিকাৰ লাগে সেইখিনি কথা তেওঁ ক'ব লাগিছিলে আৰু মানে কথাবিলাক আমি চিধা চিধিকৈ কওঁ আৰু আমাৰ কথাটো হৈছে খিলঞ্জীয়া মানুহখিনি ইয়াত বাচিব লাগে প্ৰত্যেক খিলঞ্জীয়া মানুহে অনাগত দিনত আমি মূৰ তুলি জীয়াই থকাৰ এখন অসম গঢ়াটোৱে হৈছে বীৰ লাচিত সেনা অসমৰ লক্ষ্য না অখিল গগৈটো এতিয়া এজন মানে ধৰি লওক এজন হওক দুজন হওক খালি কথাটো হৈছে যে মাতিব লাগিছিলে কাৰণ অখিল গগৈ তেতিয়া আমি অকল অখিল গগৈ হৈহে লাগিছিলোঁ আমিতো কংগ্ৰেছৰ হৈ লগা নাছিলোঁ সেইকাৰণে আমি মাত নমতাটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ অখিল গগৈৰ মাত মতা নাই কিন্তু শৃংখল চলিহাই সেই মানে ভাবিছে নাই যে মই এদিন নিৰ্বাচিত হৈ যাওঁ যে গৈ পেলাই যাত মই নিজে উত্থাপন কৰিব পৰা সেই ক্ষমতাটো হাসিল কৰোঁ কথাটো হৈছে যে ইলেকশ্যনত উঠা নুঠাটো এইটো সদায় সময়ৰ ওপৰত এটা কথা থাকে সময় পৰিৱেশ পৰিস্থিতিৰ লগত কথা থাকে কিন্তু মোৰ প্ৰথম কথাটো হৈছে মই বীৰ লাচিত সেনা সৈনিকসকলক সুধি পেলাই হে এইটো যদি মোক গোটেই অসমৰ সৈনিকসকলে কয় যে আপুনি যোগ বীৰ লাচিত সেনাৰ মঞ্চখন এৰি মই যাম আৰু এটা কথা সদায় সংগঠন নকৰোঁ কিছুমান মানুহৰ দৰে সদায় সংগঠন নকৰোঁ চব বস্তু এটা সময় থাকে এটা সময়লৈকে সংগঠন কৰিম আৰু বীৰ লাচিত সেনাত এতিয়া যথেষ্ট নতুন পৰ্যায়ৰ ভাল লিডাৰ ওলাইছে আৰু নেতৃত্ব নিশ্চয়কৈ সিহঁতৰ হাতত আমি গতাই থৈ যাম ডিলিমিটেশ্যনৰ পিছত মানে শৃংখল চলিহাই সেইটো এটা মানে আশা কৰিব পৰা পৰিস্থিতিলৈ আহিছে নেকি যে মানে শৃংখল চলিহা পৰৱৰ্তী কালত আমি শিৱসাগৰ সমষ্টিৰ বিধায়ক ৰূপে দেখিবলৈ পোৱাৰ তেনেকুৱা কথা নাই মোক লগৰবিলাকে কৈ থাকে তই উঠ কিন্তু মোৰ চিনিয়ৰখিনিও কয় আমাৰ কিন্তু মানে আমি এতিয়ালৈকে এইবোৰ কথা ভবা নাই কিন্তু এটা কথা মই মানে স্পষ্টকৈ কৈছোঁ আমি চিধা চিধি কথা কওঁ যদি শিৱসাগৰ জনগণে ভাবে তেতিয়া কথাটো বেলেগ কিন্তু তাৰ আগতে মই প্ৰথম বীৰ লাচিত সেনা সৈনিকসকলৰ এটা অনুমতি ল'ব লাগিব কাৰণ আজি এই শৃংখল চলিয়া হোৱাৰ ক্ষেত্ৰত প্ৰত্যেক সৈনিকৰ বহুত ত্যাগ আছে কষ্ট আছে অৱদান আছে আমাৰ সভাপতি মহোদয় আছে আমাৰ চিফ ছেক্ৰেটাৰী আছে আমাৰ হৰ গগৈ আছে ৰন্দুদাৰ আছে হেমন্তদাৰ আছে প্ৰায়খিনি আছে আমাৰ নৱদাৰ আছে বহুত ল'ৰা আছে আমাৰ আমি মানে বহুত কষ্টত সংগঠন কৰা বীৰ লাচিত সেনা একো নথকাৰ পৰা আমি কৰা আৰু আজি সম্ভৱ বীৰ লাচিত সেনা অসমৰ ভিতৰতে শক্তিশালী সংগঠন তাক লৈ আমি গৌৰৱান্বিত কৰোঁ আমাৰ সৈনিকসকলৰ কাৰণে অসমৰ জনগণে আমাক ইমান কম দিনৰ ভিতৰত ইমান আস্থাত লোৱাৰ বাবে আন এটা কথালৈ মই আহোঁ এতিয়া অসমৰ মানে ধৰি লওক পৰিস্থিতি আপোনাৰ কথাৰ পৰাও মানে বুজা গৈছে যে হতাশাজনক ক'ৰবাত এটা পৰিস্থিতি দেখা গৈছে আপুনিও হয়তো এডমিট কৰিছে ময়ো হয়তো এডমিট কৰিছোঁ মাজতে বিদ্যুৎ মহন্ত বোলে সাংবাদিক এজন তৰুণ যুৱক আলফালে গ'ল
ক'ৰবালৈ আমি মানে আমাৰ নৱপ্ৰজন্ম সেই হতাশাত ভুগিবলৈ আৰম্ভ কৰিছে নেকি যে আকৌ মানে আলফালৈ মানে যোৱাৰ যোনটো পৰ্যায় মানে এইটো সাংঘাতিক হতাশগ্ৰস্ত নতুন প্ৰজন্ম আজি চাওক আগতে PWDত বা কোনোবা এটা ডিপাৰ্টমেণ্টত ঠিকাবিলাক আছিলে 10 লাখ 15 লাখ 20 লাখ 30 লাখ এতিয়া পেকেজ কৰি দিছে অনা অসমীয়া মানুহখিনিক লৈ আহিছে অনা অসমীয়া মানুহৰ ওচৰত ইমান টকাৰ কাম কৰিবলৈ পইচা নাই এতিয়া 10 কোটি টকা এটা পেকেজ দিছে আজি অসমীয়া ল'ৰাটাই নোৱাৰে কিন্তু সি তাত 40 লাখ টকাৰ কাম এটা কৰিব পাৰিলে এটা সম্পূৰ্ণৰূপে আমাৰ উঠি অহা প্ৰজন্মক অসমীয়া ল'ৰাখিনিক খিলঞ্জীয়া ল'ৰাখিনিক শেষ কৰি দিছে যি কিজনৰ পইচা আছে অনা অসমীয়া কিজনক লৈ কেৱল মাত্ৰ তাৰ ভিতৰত যেনেকৈ মানে আপোনাৰ এমুঠি শাকত এটা জলকীয়া ঠিক সেনেকৈ বহুবিলাক কণ্ট্ৰেক্টৰৰ মাজত এজন অসমীয়া কণ্ট্ৰেক্টৰ আছে মই নাই বুলি নকওঁ কিন্তু 90% অসমীয়া ল'ৰা কামৰ পৰা বৰ্তমান কাম কৰিব নোৱাৰা অৱস্থা হৈ গ'ল আমাৰ ওচৰলৈ আহে আমাক কয় এতিয়া কৈছে বোলে 3 বছৰত 5 লাখ টকা জমা দিব লাগিব কাম পাওক নেপাওক এইবিলাক কৰি পেলাই আচলতে আমাৰ মানুহবিলাকে ৰাজনৈতিক ক্ষমতাৰ পিছত দৌৰে আমাৰ নেতা হওক কৰ্মী হওক কোনো অধিকাৰৰ পিছত নদৌৰে আমি যদি অধিকাৰৰ পিছত দৌৰিলোহেঁতেন ৰাজনীতি পিছত আজি নাগালেণ্ডৰ পৰা আমি শিকিবলগীয়া আছে আমি অৰুণাচলৰ পৰা শিকিবলগীয়া আছে তেওঁলোকৰ যেতিয়া জাতিৰ বা ৰাজ্যৰ প্ৰব্লেম হয় তেতিয়া কোনো বিৰোধী শাসক বুলি কথা নাথাকে সব একলগ হৈ একেলগে জাতিৰ পক্ষত থিয় দিয়ে অসমত হেতু অভাৱ কাৰণ আমি ইয়াত যদি হিন্দু বাংলাদেশী বিৰোধিতা কৰিলে আমাক পুলিচে এৰেষ্ট নকৰে হিন্দু বাংলাদেশী ভোট বিজেপিয়ে নাপাব কথাবিলাক হেনেকুৱা আৰু এই কথাবিলাকে ক্ষতি আমাকে নহয় এই ক্ষতিটো সমগ্ৰ উঠি অহা প্ৰজন্মক কৰিছে এতিয়া যিসকল নেতা মন্ত্ৰী হৈ আছে তেওঁলোকৰ কোন ল'ৰা ছোৱালী আছে তেওঁলোকৰ ভৱিষ্যতলৈও এইটো প্ৰব্লেম হ'ব আমি কৈ আছোঁ সেইটো কথা না এতিয়া আত্মপৰিচয়ৰ কথাটো আপুনি ক'লে হয় নাই আত্মপৰিচয়ৰ কথা তেতিয়াহে আহি পৰিব যেতিয়া ধৰি লওক অন্ন বস্ত্ৰ বাসস্থানৰ প্ৰব্লেমখিনি ছল্ভ হ'ব আমাৰতো বেছিক কথাখিনিতে আমি লাগি থাকিব লগা হৈছে ন হয় আজি আমি ক'ত যুঁজি আছোঁ আমাৰ যুঁজখনটো হৈছে আপোনাৰ ক'ৰবাত ঘৰ এটা নাই ক'ৰবাত আপোনাৰ এমুঠি ভাল হেৰি নাই খাবলৈ এই কথাবিলাকত যেতিয়া লাগি থাকিব লগা হৈছে বহুত সময়ত ল'ৰাবিলাক হতাশাগ্ৰস্তত ভুগিছে হৈছে সাংঘাতিক হতাশাগ্ৰস্ত হৈছে মই এইটোৱে কৈছোঁ আমাৰ ল'ৰাখিনি এটা কৰ্ম সংস্থাপন নাই এতিয়া মানে ক'বলৈ গ'লে বৰ দীঘলীয়া হ'ব আপুনি সৰুকৈ এটা শব্দত মই অসমৰ জনগণক কৈ থওঁ যে অসমৰ এতিয়া অৰ্থনীতি সম্পূৰ্ণ অনা অসমীয়া এটা লবি নিয়ন্ত্ৰণত আৰু তাত সহায় সহযোগ আগবঢ়াইছে চৰকাৰে আচ্ছা এই যে ধৰি লওক NIA কেছ লাগিলে এই কথাবিলাক এটা মানে কি বুলি অভিহিত কৰিব আপুনি এইবোৰ ভয়াতুৰ মানুহৰ কাম বুলি ক'ম ৰজা ভয়াতুৰ হ'লে এনেকুৱা হ'বই মানে এনেকুৱা ষড়যন্ত্ৰ বেহু ৰচনা হ'বই মই আপোনাক আজি এখন মঞ্চৰ পৰাই কৈ গৈছোঁ 2024 লোকসভা নিৰ্বাচনৰ আগে আগে আমাক আকৌ জেলত ভৰাব আচ্ছা ইতিমধ্যে তাৰ ব্লু প্ৰিণ্ট তৈয়াৰ হৈ গৈছে কিন্তু আমিও অসমৰ জনগণক আপোনাৰ জৰিয়তে কৈ যাওঁ যে অন্ততঃ বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপে যুঁজ কৰিব আচ্ছা একদম মানে চিয়'ৰ মইতো অসমৰ জনগণৰ ওচৰত কৈছোঁ ইলেকশ্যনৰ আগে আগে আমাক ভৰাবই আচ্ছা এই যে কথাবিলাকে কেতিয়াও শৃংখল চলিহাক মানে বিচলিত কৰিব নোৱাৰে কিয় বিচলিত কৰিব হয় ভয়াতুৰ মানুহৰ কামত সাহসী মানুহ বিচলিত হ'লে কেনেকৈ হ'ব একজেক্টলি এতিয়া মোক আপুনি এটা কথা কওক এই গোচৰবিলাকতো চলি আছে হয়তো আৰু বহুত গোচৰ আহিব তাৰ মানে প্ৰিপেৰেশ্যন শৃংখল চলিহাই ইতিমধ্যে মানসিকভাৱে প্ৰস্তুত মানে আমি ভাৰতৰ ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে আমাক বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহী সজাইছে আৰু বাৰে বাৰে ন্যায় ব্যৱস্থাই কৈছে যে ইহঁতি ৰাষ্ট্ৰদ্ৰোহী নহয় এই মুহূৰ্তত তেতিয়াহ'লে এটা কথা আহি পৰে নেকি সংবিধান ক'ৰবাত হেৰিত পৰিছে নেকি দুমুজাত পৰিছে নেকি সংবিধান সংকটত পৰিছে হিন্দু বাংলাদেশী আনিবলৈ যোনদিনে আইন প্ৰস্তুত কৰিলে সেইদিনাই সংবিধান সংকটত আৰু সংবিধানৰ ওপৰত বিজেপি নহয় সংবিধানৰ ওপৰত কোনোৱে নহয় আজি আমি ভাৰতত জীয়াই আছোঁ সংবিধান আমাৰ বাবে প্ৰথম কিন্তু ধৰ্ম নিৰপেক্ষতা সংবিধানৰ যোনটো মানে নিশ্চয় আমাৰ ধৰ্ম নিৰপেক্ষতা থাকিব লাগিব আৰু ধৰ্ম নিৰপেক্ষতাটো খুব প্ৰয়োজনীয় বস্তু বিশেষকৈ শিৱসাগৰত বাস কৰা মানুহে গম পায় যে ধৰ্ম নিৰপেক্ষতাৰ প্ৰয়োজনীয়তা কিমান কিন্তু সেই ধৰ্ম নিৰপেক্ষতাৰ কথা যেতিয়া মানে আমি দেখোঁ যে ধৰ্ম নিৰপেক্ষতা ক'ৰবাত মানে বাধাগ্ৰস্ত হৈছে তেতিয়া কেনে অনুভৱ হয়
এজ এ শিৱসাগৰ নহয় নহয় বেয়া লাগে অন্য একো নহয় এতিয়া মানে সমাজখনত হিন্দু মুছলমানৰ কথা ইমান মানুহবিলাকে পতা হ'ল মানে বিশেষকৈ সৰু সৰু প্ৰজন্মৰ ডিগ্ৰী চিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীবোৰে সেইটোৱে সিহঁতক আগলৈ ক্ষতি কৰিব তাৰমানে সিহঁতৰ মানসিকতা কোনোবা ইঞ্জিনিয়াৰ ডক্টৰ হোৱাৰ মানসিকতাটো তেওঁলোকৰ নাইকিয়া হ'বগৈ এই ধৰণৰ যেতিয়া কথাবোৰ পাতি থাকিব কোনোবা ভাল স্পৰ্টছমেন হোৱাৰ মানসিকতা নাইকিয়া হ'ব সেইকাৰণে কোনোবা ভাল লেখক হোৱাৰ মানসিকতা নাইকিয়া হ'ব আৰু আমি কৈছোঁ যে অকল ইয়াত হিন্দু বাংলাদেশী নহয় ইয়াত মুছলমান বাংলাদেশীও আছে আমি এইটো নাই কোৱা যে নাই বুলি আমি কৈছোঁ যে হিন্দু মুছলমান সকলো ইয়াৰ পৰা যাব লাগে বা তেওঁলোকৰ অধিকাৰবোৰ কাটি দিব লাগে আমি কথাখিনি সেইটো কৈছোঁ ভোটাধিকাৰ কাটি দিয়ক আমাৰ আপত্তি নাই ক'বলৈ এতিয়াতো ভোটৰ কাৰণে আনি আছে হিন্দু বাংলাদেশীখিনি আজি ঐতিহাসিক যোৰহাটৰ সদৰ সমষ্টিত আগৰ যিটো ভোট আছিলে মানে ডিলিমিটেশ্যন নহওঁতে যোৰহাট সদৰ সমষ্টিটোত হিন্দু বাংলাদেশী ভোট আছে 20,000 বেংগলী ভোট আপোনাৰ ডিব্ৰুগড় সদৰ সমষ্টিটোত 70,000 বেংগলী ভোট এতিয়া যদি অসমৰ মানুহৰ ভৱিষ্যত হিন্দু বাংলাদেশীয়ে বা মুছলমান বাংলাদেশীয়ে নিৰ্ধাৰণ কৰে আমিবোৰ ক'ত থাকিম কাইলৈ যদি ৰাজনৈতিকভাৱে ডিব্ৰুগড় সমষ্টিটো আমাৰ হাতৰ পৰা গুচি যায় তেতিয়া কাইলৈ এতিয়া তিনিচুকীয়া সমষ্টি আমাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা গুচি গ'ল হয় তাত কেৱল মাত্ৰ হয় বিহাৰী সম্প্ৰদায়ৰ মান জিকিব নহ'লে বঙালী সম্প্ৰদায়ৰ মান জিকিব আৰু আমাক সেইবোৰ কথা ক'লে আমাক সাম্প্ৰদায়িক বুলি কয় এইবোৰ প্ৰকৃত কথা আৰু তিনিচুকীয়া সমষ্টিটো যদি ৰিজাৰ্ভেশ্যন কৰি দিলেহেঁতেন তেতিয়া কিন্তু আমাৰ মানুহ তাত জিকি থাকিলেহেঁতেন লাগিলে সিহঁতৰ সংখ্যা যিমানে নহওক এই কথাবোৰ আমি কওঁ আৰু এই কথাবোৰ ক'লে আমাক সাম্প্ৰদায়িক বুলি ক'লে নহ'ব আমি পুনৰ উভতি আহিম লৈ লৈছোঁ এটা চমু বিৰতি আমাৰ অসমৰ বিশেষকৈ শিৱসাগৰৰ আমাৰ খিলঞ্জীয়া অসমীয়া ভাইটিকেইটা মানে বাজাৰ ব্লেণ্ড বুলি এটা শ্বপিং এপ মুকলি কৰিছে আমি আশা ৰাখিছোঁ শিৱসাগৰবাসীয়ে খুব ভালকৈ আদৰি ল'ব আৰু শিৱসাগৰবাসীয়ে আদৰি লোৱাৰ পিছত যাতে তেওঁলোকে সমগ্ৰ অসমত এই ব্যৱসায়টো কৰিব পাৰে তাৰ বাবে সকলো অসমৰ মানুহে অসমীয়া মানুহে ইয়াত থকা মানুহখিনিয়ে সকলোৱে যাতে সহায় সহযোগ আগবঢ়ায় তাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ বিৰতিৰ পিছত পুনৰ আপোনালোকৰ ওচৰলৈ উভতি আহিছোঁ আমাৰ লগত আছে শৃংখল চলিহা আমি তেওঁৰ লগত কথা পাতি আছিলোঁ শৃংখল মই এইখিনিতে আৰু এটা কথা সুধিম এই যে বজাৰটো আজি আমাৰ অসমীয়াৰ হাতত নাই বজাৰৰ নিয়ন্ত্ৰণ আন কথা বাদেই দিলোঁ দাইল চাউলো যোনটো হোলচেল মাৰ্কেট সি আমাৰ অসমীয়াৰ নিয়ন্ত্ৰণত নাই কি ক'ব এই বিষয়ে নাই কোনো ধৰণৰ এইবিলাকত ইনিচিয়েটিভ ল'ব লাগিব চৰকাৰে এইবিলাকত চৰকাৰৰ এটা যোগান বিভাগ আছে যোগান মন্ত্ৰী আছে এইসকলক কিয় ৰাখি থৈছে আমাৰ সন্দেহ হৈ যায় অসমৰ গোটেই মানে অৰ্থনৈতিক যিটো পৰিকাঠামো সেইটো নিয়ন্ত্ৰণ হয় ফেঞ্চি বজাৰৰ পৰা কিন্তু আপোনালোকে চাব আজি তেওঁলোকে অসমত থাকি শ কোটি টকাৰ মালিক হ'ল এতিয়ালৈকে যেতিয়া 1962ত চাইনা আহি তেজপুৰ পাইছিলে তেতিয়া অসমত থকা প্ৰত্যেক মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ প্ৰত্যেক বিহাৰী সম্প্ৰদায়ৰ মানুহ প্ৰত্যেক বঙালী সম্প্ৰদায়ৰ মানুহ পলাই গৈ পশ্চিমবংগ বিহাৰ আৰু ৰাজস্থান পাইছিলেগৈ কিন্তু তেতিয়া অসমৰ মানুহে ইয়াত থাকিয়ে চাইনাৰ এগেইনষ্টত ফাইট কৰিছে এতিয়া কথাটো হৈছে কি তেওঁলোকৰ দুখন জেগা আছে আজি অসমত যদি তেওঁলোকে নিৰাপত্তাহীনতাত ভোগে তেওঁলোক ৰাজস্থান যাব কিন্তু অসমীয়া মানুহ এটা ইয়াৰ খিলঞ্জীয়া মানুহ এটা যদি নিৰাপত্তাহীনতাত ভোগে ক'ত যাব আজি বিহাৰী মানুহৰ বিহাৰ আছে বেংগলী মানুহৰ বেংগল আছে মাৰোৱাৰী মানুহৰ ৰাজস্থান আছে আমি ক'ত যাম আমি যেতিয়া সেইটো প্ৰশ্ন সোধোঁ তেতিয়া তেওঁলোক চব মনে মন থাকে এইটো ক্ষেত্ৰত মানে এনেকুৱা নহয় নেকি যে মানে আমি যোনবিলাক স্থানীয় যুৱক যুৱতী এনেকুৱা নহয় যে অসমীয়া মানুহৰ হাতত একেবাৰে পইচা নাই কিন্তু আগবাঢ়ি অহা দেখাই নাযায় ক'ৰবাত এই ক্ষেত্ৰত ভূমিকা এটা থাকিব নালাগে নিশ্চয়কৈ লাগে আমি ইতিমধ্যে আমাৰ অৰ্থনৈতিক স্বাৱলম্বী কোষ আছে আমাৰ জৰিয়তে আমাৰ ল'ৰাই কাম কৰি আছে আৰু আমাৰ ল'ৰাই খেতিও কৰি আছে কিন্তু কথাটো হৈছে তাত চৰকাৰৰ অলপ সহযোগিতা লাগিব চৰকাৰে এনেই প্ৰেছ মিট দি পেলাই আপোনালোকৰ সংগঠন কৰা ল'ৰাই কাম কৰক আমুক কৰক তামুক কৰক ক'লে নহ'ব ন চৰকাৰে সেইখিনি কৰি দিব লাগিব এনেই মানুহৰ আগত কিবা এটা ক'ব অসমৰ জনগণক মুখ্য সজাব চৰকাৰে কৰক আমাক দিয়ক 100 বিঘা মাটি আমি তাত কিমান ধুনীয়া ফাৰ্মিং কৰি দেখুৱাম কিন্তু আমাক নিদিয়ে ৰামদেৱক দিব কথাটো এনেকুৱা
ঠিক আছে কন্যাকা পদ্মদাই বহুত ভাল কাম কৰিছে আৰু তাত চব খিলঞ্জীয়া ল'ৰা পদ্মদাই বিজেপি কৰিলেও পদ্মদাৰ জাতীয়তাবাদটো আছে বহুত আছে আৰু জাতীয়তাবাদক চেলুট আৰু কন্যাকাত 100% খিলঞ্জীয়া মানুহ নিযুক্ত কৰিছে আপোনালোকে আমাক এইফালে উজনি অসমত দিয়ক কিন্তু ৰামদেৱকটো মাতি দি থাকিলে আমাৰ আপত্তি আছে না কথাটো সেইটোহে আৰু তাকো পাম খেতিৰ বাবে নহয় ৰামদেৱকটো পতঞ্জলি খুলিবলৈ দিছে এতিয়া পাম খেতিৰ বাবেও কোনোবা কিছুমান মানুহক দিছে বুলি শুনিছোঁ এইটো ৰামদেৱে নেকি এতিয়া কথাটো হৈছে ৰামদেৱে নিজকে কয় ফকীৰ এতিয়া ৰামদেৱটো ফকীৰ নহয় 1000 কোটি টকাৰ মালিক এটা ফকীৰ হ'ব পাৰে নি এইবোৰ ভুৱা কথাৰে এটা মানে আৰু ৰামদেৱে ক'লে যে আমি ৰামদেৱৰ টুথপেষ্টটো গঢ়িম সেইটোতো কথা নহয় আমি আমাৰ মতাবোৰ গঢ়িম আমি যি গঢ়োঁ বিজেপি মানুহে পতঞ্জলি টুথপেষ্ট গঢ়িব পাৰে আমি নগওঁ কথাটো সেইটোৱে আজি আমাৰ আচাৰ্য পংকজ পাঠকতে ইমান ধুনীয়া ধুনীয়া দৰৱ উলিয়াইছে আমি সেইবিলাক ইউজ কৰিম আমি কৰিছোঁ সদ্যহতে ইউজ কিন্তু এতিয়া কথাটো হৈছে এনেকুৱা যে মানে এটা ব্ৰেণ্ড মানে ব্ৰেণ্ডিং হ'বলৈ মানে ক'ৰবাত এনেকুৱা এটা ৰাজনৈতিক টেগ এটা মানে জৰুৰী হৈ পৰিছে তেনেকুৱা ধৰণৰ কথা হৈ পৰিছে বা এনেকৈ কিবা এটা ধৰি লওক এতিয়া যে ক'লা 100 বিঘা মাটিৰ অভাৱ বা তোমালোকে খেতি কৰিবলৈ এইখিনি ধৰি লওক চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱ ৰাজনৈতিকভাৱে ক'ৰবাত মানে এটা পিছফালে কাৰোবাৰ হাত এখন থাকিব লাগিব নেকি যে তেতিয়া হাত থাকিব নালাগে সদিচ্ছা থাকিব লাগিব যে অসমৰ মানুহক এটা খেতিৰ কথা কৈ থাকিলে নহ'ব নহয় এতিয়া খেতিৰ ওপৰত অসম চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগিছিলে একোৱে লোৱা নাই আপুনি এতিয়া গুৱাহাটীত যিখিনিয়ে বীজ ছাপ্লাই দিয়ে এটা যদি RTI মাৰে 99% মাৰোৱাৰী মানুহ বীজ ছাপ্লাই দিয়া 99% মাৰোৱাৰী মানুহ তাত অসমীয়া ল'ৰা সোমাব নোৱাৰে কিন্তু কথাটো হৈছে যে বস্তুটো সদিচ্ছা থাকিব লাগিব নিজৰ মানুহখিনিৰ প্ৰতি নিজৰ জাতিটোৰ প্ৰতি নিজৰ মাটিখিনিৰ প্ৰতি সেইটো সদিচ্ছা থাকিব লাগিব এইটো ত্যাগ থাকিব লাগিব একোৱে নাই আচলতে এতিয়া বীজৰ কথাটো বীজ সাৰোতো নাই সাৰৰ যোনখন একো নাই এতিয়া সাৰৰ বজাৰখনতো আমাৰ অসমীয়া আজি নামৰূপ সাৰ কাৰখানাৰ যি অৱস্থা হৈছে মানে মুঠৰ ওপৰত চৰকাৰৰ সকলো ক্ষেত্ৰতে সদিচ্ছাৰ অভাৱ আমি দেখিছোঁ অসমৰ জনগণে বুজি পোৱা নাই হিন্দু মুছলমান কৈ পেলাই মূল ইছ্যুবোৰৰ পৰা ডাইভাৰ্ট কৰি দিয়ে কিন্তু প্ৰকৃতাৰ্থত অসমৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থাটো বিশেষকৈ খিলঞ্জীয়া মানুহৰ ফুপুলা এতিয়া মানে কথা এটা কওঁ দেই দাইলৰ বজাৰখনৰ কথাটো ওলাওঁতে কওঁ দাইলৰ যোনখন বজাৰ সেইখনটো মানে নিয়ন্ত্ৰিত হয় পাঞ্জাৱৰ পৰা হয়নে হয় এইখিনি আমাৰ কৃষি বিভাগ এটা আছে এটা চৰকাৰী ডাঙৰ মানে বিভাগ কিয় মানে এইটো ধৰণৰ নোৱাৰে যেতিয়ালৈকে সদিচ্ছা নাই আৰু অসমে সম্ভৱ এনেকুৱা এখন ৰাজ্য য'ত কয়লাৰ পৰা মেথিগুটিলৈকে চিণ্ডিকেট হয় নি মোৰ সন্দেহ আছে মই চবতে চিণ্ডিকেট শুনিছোঁ মেথিগুটিও যদি চিণ্ডিকেট হয় তাত আপত্তি কৰিবলগীয়া একো নাই মানে পাণৰ চিণ্ডিকেটলৈকেতো হয় সেইটো জানোৱেই এতিয়া মেথিগুটিও যদি চিণ্ডিকেট হয় তাত মানে আচৰিত হ'বলগীয়া নাই আৰু মানে কেনেকৈ লুটু খাওঁ আৰু সেইটোৱে চিন্তা বেলেগ একো নাই চিণ্ডিকেট মুক্ত কৰা মানে হেৰি শ্লোগান নাছিলে বিজেপিৰ হেৰিত নাছিলে জানো নাই বিজেপিটো আছিলে হেৰিখনত যোনখন আপোনাৰ নিৰ্বাচনৰ ইস্তাহাৰত আছিলে চিণ্ডিকেট মুক্ত হ'ব এইবিলাকে ইস্তাহাৰতো জাতি মাতি ভেটি ৰক্ষা কৰি গোটেই জাতিয়ে সুৰক্ষিত কৰিম বুলি কৈছিল ইস্তাহাৰ মানে সিহঁতৰ ইস্তাহাৰত যিখিনি আছিলে সেইখিনি 10% কৰাহেঁতেন খিলঞ্জীয়া মানুহখিনি সুৰক্ষিত হ'লহেঁতেন 100%ও নকৰে 10% কৰাহেঁতেনো খিলঞ্জীয়া মানুহখিনি সুৰক্ষিত হ'লহেঁতেন নাই এতিয়া মই একদম পোনপটীয়াকৈ এটা কথালৈ আহোঁ দেই শৃংখলা চলিহাই মানে যোনটো কথা ক'বলৈ গৈ আছে জাতি মাটি ভেটি সুৰক্ষাৰ যোনটো কথা কৈ আছে সেই কথাটোৰ পৰা বিজেপি বাৰু বিচলিত হৈছে বুলি কৈছে হয়নে নিঃসন্দেহে ক'ৰবাত নিশ্চয় কেৰুণ আহি পৰিছে গতিকে এইটো কথা আহি পৰিছে এতিয়াতো আকৌ মানে অমিত শ্বাহে হুংকাৰ দিছে যে আহিব ইমপ্লিমেণ্ট হ'ব ইমপ্লিমেণ্ট হ'লে আকৌ আন্দোলন হ'ব কিন্তু চাওক এতিয়া আন্দোলনখনৰ কথাটো এতিয়া কিছুমান সংগঠনৰ মাজত প্ৰতিযোগিতা হৈছে যে আমি কৰিছিলোঁ আমুকে কৰা নাই আমিও স্থিতিত অটল আছোঁ কৰিছিলে ছাত্ৰ সমাজে কোনো সংগঠনে কৰা নাই সেইটো এটা সংগঠনে মই কিন্তু নাম নলওঁ এটা সংগঠনে আন্দোলনটো হাইজেক কৰিলে সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত সেইটো হাইজেক কৰা হ'ল এটা সংগঠনে হাইজেক কৰিলে নাচ গান তামাচা কৰিলে কিন্তু আন্দোলনটো ছাত্ৰ সমাজে কৰিছিলে আৰু কোনোবা সংগঠনে ক'লেও আমি নেমানো আৰু আজিলৈকে বিল আছে তেনেকৈ কোৱা নাই যে আন্দোলন আমি কৰিছিলোঁ আন্দোলনত আমি ছাত্ৰ সমাজক সহযোগ কৰিছিলোঁ
যিমান পাৰোঁ সিমান সহযোগ কৰিছিলোঁ আৰু চাওক এখন সংগ্ৰাম ভাৰত চৰকাৰৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ আইনৰ বিৰুদ্ধে এখন সংগ্ৰাম আমি কৰিছিলোঁ আমাৰ কণ ল'ৰা ছোৱালীখিনিয়ে কৰিছিলে দেই যি সময়ত উঠি অহা প্ৰজন্মৰ ওপৰত মানুহৰ সন্দেহ হৈছিলে যে ইহঁতি দেশ জাতিক ভাল পায় নে নাপায় ইহঁতি দেশ জাতিৰ প্ৰতি দায়বদ্ধ হয় নে নহয় কিন্তু 2019 আন্দোলনে এইটো প্ৰমাণ কৰি দিলে যে উঠি অহা প্ৰজন্মই দৰকাৰ হ'লে যিমানে মোবাইল ইউজ নকৰক পাবজি নেখেলক কিন্তু উঠি অহা প্ৰজন্ম দেশ জাতিৰ প্ৰতি কনচাৰ্ণ হয় সচেতন হয় সেইটো বস্তু দেখুৱালে এতিয়া ইমান এখন ডাঙৰ সংগ্ৰাম কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সেই সংগ্ৰামখনত কিন্তু আমি স্বীকাৰ কৰোঁ যে আমি হাৰিছোঁ প্ৰথমবাৰ যুঁজিছোঁ আমি হাৰিছোঁ এইটো লাজ কৰিবলৈ কি আছে আৰু সেইকাৰণে আমি পঞ্চ শ্বহীদৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী আমি পঞ্চ শ্বহীদৰ পৰিয়ালৰ প্ৰত্যেকজন মানুহৰ ওচৰত ক্ষমা প্ৰাৰ্থী কাৰ বিৰুদ্ধে আমি যুঁজিছিলোঁ আৰু বিলাসী থানায়ো এতিয়া আইনী যুঁজ কৰি আছে কিন্তু ৰাজপথৰ সংগ্ৰামখন মূল এইটো নহয় যে কিছুমান সংগঠনে কোৱাৰ দৰে অকল তেওঁলোকে আইনী যুঁজ কৰি আছে আমিও কৰি আছোঁ আইনী যুঁজ দিল্লীত আৰু আমি 51 বিচাৰোঁ আমাক 51টো লাগে কিন্তু এতিয়া মানে কথা হ'ল দেই কা আন্দোলনৰ পিছতো কিন্তু ভাৰতীয় জনতা পাৰ্টি শাসনত আহিলে গতিকে তেওঁলোকৰ যোনটো মানে আত্মবিশ্বাস সেই আত্মবিশ্বাসটো প্ৰবল কৰাৰ ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ ক'ৰবাত নহয় ক'ৰবাত ৰোল এটা আছে কিন্তু চাওক আপুনি যদি এতিয়া 2021 ইলেকশ্যনটো চায় বিজেপিয়ে ইয়াত বিৰোধীতকৈ কম ভোট পাইছে কিন্তু সামগ্ৰিকভাৱে যদি অল আছাম ইলেকশ্যনটো চায় সেই সময়ত অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দুটা পাৰ্টি ফৰ্ম কৰিছিলে সেই পাৰ্টি দুটা আৰু কংগ্ৰেছে যদি UDFৰ লগ এৰি দিলেহেঁতেন তিনিটা মিলি যদি জইণ্টলি খেলিলেহেঁতেন তেতিয়াহ'লে অসমত কোৱালিশ্যন গভৰ্ণমেণ্ট হ'লহেঁতেন বিজেপি গভৰ্ণমেণ্ট আঁতৰিলেহেঁতেন কিন্তু সেই মিত্ৰজোঁটৰ মিত্ৰতা কিমান দূৰ এতিয়া সেইটো দায়িত্ব তেওঁলোকৰ এতিয়া লুৰিণ গগৈ অখিল গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া সেইটো তেওঁলোকৰ দায়িত্ব তেওঁলোকে যদি প্ৰকৃতাৰ্থত জাতিক ভাল পায় জাতিক যদি প্ৰকৃতাৰ্থত ভাল পায় তেনেহ'লে একলগ হৈ বিজেপিৰ বিৰুদ্ধে এখন সংগ্ৰাম কৰক আশাবাদী মই আশাবাদী আমি সদায় আশা লৈ জীয়াই থাকোঁ কিন্তু বাকী নকৰিলে দুখ লাগে আৰু কথাটো এইটো এতিয়া আহোঁ ৰূপজ্যোতি কুৰ্মী আৰু শৃংখল চলিহাৰ দলখন মানে কেতিয়াবা একদম তুংকত উঠে কি ক'ব বিচাৰে ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে নাই সেইটো এটা টক শ্ব' আছিলে মই ক'বলগীয়াখিনি মই ক'লোঁ ৰূপজ্যোতি কুৰ্মী অকণমান চেৰাবলীয়া কাৰণে সি চিঞৰি ক'লে কথাটো সেনেকুৱা আৰু মই লাহে ক'লোঁ সি চিঞৰি ক'লে কথাটো সেইটোৱে আচ্ছা এতিয়া কথা হ'ল মানে ৰাজনৈতিক মানে সাংগঠনিক দায়িত্বক বাদ দিও শৃংখল চলিহা এজন মানে পুত্ৰ আৰু এজন স্বামী চুমিক কেনেকৈ সময় দিয়া চুমিক দেওবাৰে কেতিয়াবা টাইম দিব পাৰোঁ কিন্তু টাইম খুব কমেই দিয়া হয় তাইও চাকৰি থাকে তাই চাকৰি পৰা আহিব দেৰি হয় তথাপিতো আৰু মিলিলে টাইম দিওঁ আৰু কেতিয়াবা অভিযোগ নকৰে কেতিয়াও অভিযোগটো থাকে তথাপিতো আৰু এতিয়া মোৰ মিটিঙে বহুত থাকে সেইকাৰণে মানে ঘূৰি ফুৰা হৈ যায় এই কথাখিনি বুজি পায় বাৰু কাজিয়া নালাগে নাই ইমান কাজিয়া পেচাল নালাগে তাৰমানে তাই বুজন ছোৱালী আৰু অলপ বুজে মায়ে কেতিয়াও নকয়নে মানে থাকচোন না মায়ে মই ঘৰত থাকিলে ভাল পায় আৰু মানে মই যিকেইদিন আহি থাকোঁহি ঘৰত সেইকেইদিন প্ৰায় ঘৰত থাকোঁৱেই আৰু খালি মই দিনটোত এবাৰ আমাৰ কেপি চাৰিআলি আড্ডাটোলৈ ওলাই আহোঁ তাতে অকণমান কথা এতিয়া তাৰপৰাই আহিছোঁ চাহ একাপ খাই আহিছোঁ এতিয়া ব্যৱসায় বাণিজ্যৰ কিবা পৰিকল্পনা আছে নেকি আমি এক অৰ্থনৈতিক সংস্কাৰৰ কথা পাতি আছোঁ বিলাসী থানা অসমে আমাৰ এই সন্দৰ্ভত কেইবাবাৰো কথা বতৰা চলি আছে আৰু আমি কৃষি বিপ্লৱৰ কথা চিন্তা কৰিছোঁ আৰু মই ব্যৱসায় ক্ষেত্ৰত সদায় সামগ্ৰিকভাৱে সকলোকে লৈ আগবাঢ়িব বিচাৰোঁ আৰু আমাৰ সৈনিকসকলেও এই বিষয়ত সহযোগ কৰিছে সহমত প্ৰদান কৰিছে অনাগত দিনক দেখা যাওক যদি চৰকাৰে অলপ সহায় কৰেতো ভাল কথা তেতিয়াহ'লে আমি কামখিনি আগবঢ়াব পাৰিম ভালকৈ আমি এতিয়া মানে এইটো কি বুলি আশা কৰিম আমি শিৱসাগৰ সমষ্টিৰ মানে বিধায়ক হিচাপে পৰৱৰ্তী কালত মই এইটোৱে কোৱা নাই যে নেক্সট বছৰে বুলি পেলাই কোৱা নাই পৰৱৰ্তী কালত শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে নে মানে ব্যৱসায়ী শৃংখল চলিহা হিচাপে আমি কোনটো অতি সোনকালে দেখা পাম নাই মোক বিলাসী থানা সৈনিক হিচাপেহে এতিয়া দেখা পাব সদ্যহতে আচ্ছা আমি এতিয়া অকণমান ৰেপিড ফায়াৰ এটালৈ আগবাঢ়িছোঁ মই কেইটামান কুৱেশ্যন সুধিম শৃংখল চলিহাৰ মনত যিটো আহে আমি বেছি সময় আমি একদম শেষ সময়ত আহি পাইছোঁহি মই একদম সৰুকৈ সুধিম আৰু একদম পটককৈ উত্তৰটো দিব দুটাৰ মাজত চাহ নে কফি চাহ লাল চাহ খাৰ নে টেঙা
টেঙাজোল ৰূপজ্যোতি কুৰ্মী নে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা নে অখিল গগৈ শাসক হিচাপে হিমন্ত বিশ্ব শৰ্মা বিৰোধী হিচাপে অখিল গগৈ নাটক নে গান গান পাপন নে জুবিন জুবিনৰ এতিয়া শেহতীয়াকৈ যোনটো কাৰ ষ্টেটমেণ্ট সেইটোৰ ওপৰত কি ক'ব চব মই জুবিন দাক সদায় শিল্পী হৈ থাকিবলৈ কওঁ মোৰ জুবিন দাৰ লগত ব্যক্তিগতভাৱে খুব ভাল সম্পৰ্ক আৰু জুবিন দা অলপ মোৰ টাইপে খৰংখচ কথাবোৰ কৈ দিয়ে ময়ো এনেকৈ কৈ দিওঁ এনেই মানুহটোৰ অন্তৰখন বেয়া নহয় কিন্তু কাখন মানে ধেমালি কৰা বস্তু নহয় কাখন আমাৰ জাতীয় জীৱনৰ এক ডাঙৰ সংকট এই সংকটটোৰ লগত আমি ৰাজপথতে আন্দোলন কৰিব লাগিব এই সংকটটোৰ লগত আমি যুঁজিবলৈ যাওঁতে গান গাই ঢোল বজাই পেঁপা বজাই আন্দোলন কৰিলে নহ'ব আন্দোলন ৰাজপথত হ'ব আকৌ দৰকাৰ হ'লে ল'ৰা শ্বহীদ হ'ব লাগিব আকৌ দৰকাৰ হ'লে শ্বহীদ হ'ব লাগিব কিন্তু যুঁজখন চলাই নিব লাগিব আৰু অসমত আমাৰ খিলঞ্জীয়া মানুহখিনি অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে পৃথিৱীৰ সম্ভৱ এনেকুৱা খিলঞ্জীয়া মানুহ যি বাংলাদেশী যাব লাগে বুলি 855 জন ল'ৰা শ্বহীদ হৈ গ'ল যি ভুল হওক শুদ্ধ হওক অসম স্বাধীন হ'ব লাগে বুলি 18,000 ল'ৰা এটা প্ৰজন্ম মৰি গ'ল কা আন্দোলনত আকৌ 5টা ল'ৰা মৰি গ'ল আমাৰ এই সাহসী জাতিটোক কিছুমান বদনৰূপী মানুহে জাতিটোৰ যিটো যুঁজাৰু শক্তি সেইটোক অলপ শেষ কৰিবলৈ চেষ্টা কৰি আছে সেইবিলাক মানুহে কিছুমান মানে সংগঠন কৰি আকৌ ৰাতি এই অনা অসমীয়াকেইটাৰ লগত মিলা প্ৰীতি সিহঁতক প্ৰটেকশ্যন দিব সিহঁতি পইচা ল'ব এইবিলাক কাম কৰি জাতি হত্যাটো শেষ কৰিছে আৰু সেইকাৰণে আমি এখন প্ৰকৃত সংগ্ৰাম আমি বিচাৰোঁ যিখন সংগ্ৰামত আমি এইবোৰ মানুহক এইসব যিবোৰ মানুহে আজি শিৱসাগৰত সৰিতা তছনিৱাল বুলি ছোৱালী এজনী মাৰিছিলে ডিব্ৰুগড় এমচিত মাৰোঁতে আমি ডাঙৰ প্ৰতিবাদ কৰিলোঁ এজন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ মাৰোৱাৰী ছোৱালী আছিলে তাই এজন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ দোকানখন বন্ধ কৰি ওলাই নাহিলে যে সৰিতা তছনিৱালক ন্যায় লাগে কাৰণ তেওঁলোকৰ বেপাৰ প্ৰথম আজি ইমান বৃহৎ কা আন্দোলন হ'ল এজন অনা অসমীয়া ব্যৱসায়ী ইয়াত ওলাই নাহিলে গোটেই অসমত ক'তো নাহিলে কেৱল মাত্ৰ পইচা ঘটাই ইয়াত উদ্দেশ্য হ'ব জাতিৰ প্ৰতি দায়বদ্ধ নহ'ব তাত আমাৰ আপত্তি আছে আৰু সেনেকুৱা কৰিলে যুঁজিম আৰু যদি পিটনো দিবলগীয়া হয় পিটনো দিম মানে সেনেকুৱা কৰিলে নহ'ব তাৰমানে সেইটো চিধা কথা তহঁতে ইয়াত আহি লুটি পুটি খাবি জাতিৰ প্ৰতি তহঁতৰ একো কণ্ট্ৰিবিউশ্যন নাথাকিব এইটো বস্তু নহ'ব এই যে ধৰি লওক গোটেইখিনি কথা এনেকৈ শৃংখল চলিহাই জাতিক অপৰিসীম ভাল পায় তাত কোনো মানে দ্বিমত নাই কিন্তু কেতিয়াবা অকণমান খংটো ক'ৰবাত কণ্ট্ৰল কৰাৰ প্ৰয়োজন আছে বুলি পেলাই কেতিয়াবা আছে কিন্তু জাতিৰ ক্ষেত্ৰত মানে মই খঙৰ কথা নাহে জাতিৰ ক্ষেত্ৰত কথাটো হৈছে তহঁতে ইয়াত আহি গুণ্ডামি কৰিলে মোৰ আপত্তি আছে ইয়াত মাৰোৱাৰী মানুহ এজনে আহি অসমীয়া ল'ৰা এটাক ফেচবুক লাইভ কৰি চৰ মাৰি দিব তাক থানাই তাৰ পৰাই জামিন দিব আমি এচৰ মাৰি দিম আমাক NSA লগাই দিব এইটো কথা নহ'ব নহয় কথাটো এনেকুৱা এইবোৰে NSA লগাইছে এইবিলাক নাগপুৰীয়া লবি হেঁচা নাগপুৰৰ মতে বৰ্তমান দিছপুৰ চলি আছে আৰু এইটোৱে অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা এই যে ধৰি লওক এটা যি মানে শক্তিৰ এগেইনষ্টত লগা গৈছে সেই শক্তিটোৰ এগেইনষ্টত সকলো বিৰোধী শক্তি একগোট হয় আৰু মজবুত হয় এটা মানে সুশৃংখলিত ৰূপত লাগিব লাগে বুলি পেলাই নহয় নিশ্চয়কৈ লাগে এতিয়া কথাটো হৈছে কি বিল লাচিত থানা মঞ্চৰ পৰা কোৱা আছে যে আমি ঐক্যবদ্ধ যিকোনো দল সংগঠনৰ লগত যিখিনি খিলঞ্জীয়া মানুহৰ দল সংগঠন আছে আমি সকলোৰে লগত ঐক্যবদ্ধ কাম কৰিম এইটো যে বিল লাচিত থানাই কৰিছে বুলি লাগিলে ওলাবও নালাগে আমি সেইটো কথাই কৈছোঁ প্ৰথম সমস্যাটো সমাধান লাগে আমাৰ ইয়াত কি হয় সমস্যা সমাধান নহয় সংগঠনবোৰৰ মাজত প্ৰতিযোগিতা হয় কোনে কৰিছে আন্দোলনটো আমি কৰিছোঁ ইটোৱে ক'ব আমি কৰিছোঁ ইটোৱে ক'ব ইহঁতি নাই কয় আমিহে কৰিছোঁ আমাৰ সমস্যা সমাধান নহয় আমাৰ প্ৰব্লেমটো তাত আমি কৈছোঁ যে সমস্যা সমাধান লাগে কোনে কৰিছে ডাঙৰ কথা নহয় সেই কথাবিলাক আমি নাগালেণ্ড আৰু অৰুণাচলৰ পৰা শিকিবলগীয়া আছে তেন্তে আমি এইটো কথাত স্পষ্ট হ'ব পাৰোঁ নেকি যে 24ৰ নিৰ্বাচনত বীৰ লাচিত সেনাৰ ভূমিকা বিজেপিৰ বিপক্ষে হ'ব আমি সদায় বিজেপিৰ বিপক্ষে আছোঁ আৰু বীৰ লাচিতৰ ভূমিকা বিজেপিৰ বিপক্ষে হ'ব
দৰ্শকসকল, আমাৰ সময় শেষ হৈ আহিছে। এয়া আপোনালোকৰ সন্মুখত আমি যাৰ লগত কথা পাতিলোঁ সেয়া শৃংখল চলিহা, আপোনালোকে সকলোৱে চিনি পায়। আমি অন্তৰতমৰ মাজলৈ এনেকৈ আনি থাকিম, ব্যক্তিসকলৰ লগত কথা পাতিম, কাৰণ মই বাৰে প্ৰতি কৈ আছোঁ যে কাহিনী সকলোৰে থাকে, তাৰে কিছুমান কোৱা আৰু কিছুমান নোকোৱা। আমি সেই অকথিত কাহিনীবিলাক উলিয়াবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে অন্তৰতমক মৰম, স্নেহ আৰু ভাল পোৱাৰে উপচাই দিব। আজিৰ তাৰিখলৈ আমি ইমানতে এৰিছোঁ। পুনৰ লগ পাম আপোনালোকক। অনুগ্ৰহ কৰি আপোনালোকে অন্তৰতমক আপোনালোকৰ পেজটো ফ'ল' কৰিব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।